1 নম্বৰ প্ৰশ্ন কিমান ডিগ্ৰী চেণ্টিগ্ৰেডত সোণ গলাব পাৰি ইয়াৰ উত্তৰটো হৈছে 1063 ডিগ্ৰী চেণ্টিগ্ৰেডত 2 নম্বৰ প্ৰশ্ন ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি ইয়াৰ উত্তৰটো হৈছে কেলছিয়াম হাইপোক্লৰাইড 3 নম্বৰ প্ৰশ্ন সোডা পানীত কি এচিড থাকে ইয়াৰ উত্তৰটো হৈছে কাৰ্বনিক এচিড 4 নম্বৰ প্ৰশ্ন ফেনাইল প্ৰকৃততে এবিধ এচিড ই কি এচিড বাৰু ইয়াৰ উত্তৰটো হৈছে কাৰ্বক্সিলিক এচিড 5 নম্বৰ প্ৰশ্ন সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি ইয়াৰ উত্তৰটো হৈছে সোডিয়াম ক্লোৰাইড 6 নম্বৰ প্ৰশ্ন বিশ্বৰ আটাইতকৈ গধুৰ মৌলবিধ কি ইয়াৰ উত্তৰটো হৈছে ইউৰেনিয়াম 7 নম্বৰ প্ৰশ্ন ষ্টেইনলেছ ষ্টীল অৰ্থাৎ নিষ্কলংক তীখা কি ধাতুৰ দ্বাৰা তৈয়াৰ কৰা হয় ইয়াৰ উত্তৰটো হৈছে নিকেল লু আৰু ক্ৰমিয়ামৰ সংমিশ্ৰণত 8 নম্বৰ প্ৰশ্ন চক পেন্সিলৰ ৰাসায়নিক সংকেত কি উত্তৰটো হৈছে কেলছিয়াম কাৰ্বনেট 9 নম্বৰ প্ৰশ্ন অসমৰ প্ৰধান নৈ ব্ৰহ্মপুত্ৰৰ মূল সুঁতিটো কি উত্তৰটো হৈছে তমচুক খামবাট 10 নম্বৰ প্ৰশ্ন অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে বৰাইল পাহাৰ 11 নম্বৰ প্ৰশ্ন অসমত দিয়াচলাই কাৰখানা ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে ধুবুৰী 12 নম্বৰ প্ৰশ্ন বিশ্বৰ সৰ্বাধিক প্ৰচলিত বাতৰি কাকতখন কি ইয়াৰ উত্তৰটো হৈছে ইউমিউৰি চিম্বুন 13 নম্বৰ প্ৰশ্ন কোন দেশে বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ মহাকাশত উপস্থাপন কৰিছিল ইয়াৰ উত্তৰটো হৈছে ৰাছিয়া 14 নম্বৰ প্ৰশ্ন পৃথিৱীৰ ক্ষুদ্ৰতম মাছটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে পেডোসাইপ্ৰিছ প্ৰজেনিটিকা 15 নম্বৰ প্ৰশ্ন বিশ্বৰ আটাইতকৈ উচ্চ বৃক্ষডালৰ নাম কি ইয়াৰ উত্তৰটো হৈছে হাইপেৰিয়ন